বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চেৱৈ আৰু ব্ৰেড টোষ্টৰ এটা অতি সহজ ৰেচিপি। চেৱৈখিনি বনাবৰ বাবে এখন কেৰাহীত এচামুচ ঘিউ দি লৈছোঁ। তাতে মই কাজু আৰু খিচমিচ কেইটামান অলপ সময়ৰ কাৰণে ভাজি লওঁ। এতিয়া যিহেতু এইটো কালাৰ সলনি হ'ব ধৰিছে, গতিকে এইখিনি নমাই ল'ম। মই পুনৰ একেখন কেৰাহীতে অলপমান ঘিউ দি চেৱৈখিনি ভাজি ল'ম। মোৰ চেৱৈখিনি ৰ'ষ্টেড চেৱৈয়ে হয়। মই খালি ঘিউৰ এটা ধুনীয়া স্মেল আহিবৰ কাৰণে ঘিউত অলপ সময় ভাজি লৈছোঁ। মোৰ এই চেৱৈখিনি প্ৰায় ভজা হৈ গৈছে। মই এতিয়া এইখিনি এটা বাউলত নমাই ল'ম। মই পুনৰ একেখন কেৰাহীতে গাখীৰ দি ল'ম। মোৰ চেৱৈখিনি বনাবৰ বাবে প্ৰায় 1 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া গাখীৰখিনি উতল আহিব দিম আৰু মাজে মাজে লৰাই থাকিম। মই ইয়াত এটা তেজপাত দি লৈছোঁ আৰু এয়া আপোনালোকে দেখিছে গাখীৰখিনি কমি আহিব ধৰিছে। গতিকে মই ইয়াত এতিয়া চেৱৈখিনি ঢালি দিম। এতিয়া চেৱৈখিনি গাখীৰৰ লগত ভালদৰে মিলাই দি ঢাকোন মাৰি দিলোঁ আৰু সিজিবৰ কাৰণে গেছটো অলপ ল' ফ্লেমত দি দিলোঁ। এতিয়া আপোনালোকে ইয়াত দেখিছে চেৱৈখিনি প্ৰায় সিজি গৈছে। মই ইয়াত এতিয়া ভাজি থোৱা কাজু আৰু খিচমিচখিনি দি ভালদৰে লৰাই দিম। আকৌ পুনৰ চেৱৈখিনি ভালদৰে সিজিবৰ বাবে ঢাকোন মাৰি দিম। ইয়াত দেখিছে চেৱৈখিনি ভালদৰে সিজি গৈছে। মই ইয়াত সোৱাদ অনুযায়ী এতিয়া চেনি দি লৰাই ল'ম। এতিয়া চেনিখিনি ভালদৰে লৰাই দিয়াৰ পিছত অলপ ইলাচি গুড়ি দি দিছোঁ। আৰু লগতে অলপ ফেটি লোৱা সৰ মই দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। এয়া দেখিছে মোৰ চেৱৈখিনি খাব পৰা হৈ গৈছে। মই এতিয়া বনাবলৈ ওলাইছোঁ ব্ৰেড টোষ্ট। এই ব্ৰেড টোষ্টটো বনাবলৈ এখন কেৰাহীত তেল দি তাত কেইটামান কালজিৰা আৰু নৰসিংহ পাত দি তাত অলপমান কাটা পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে। মই 2টামান আলু সিদ্ধ কৰি পিটিকি থৈছিলোঁ। সেইকেইটা এতিয়া মই ইয়াতে দি ভালদৰে মিহলাই দিম। এতিয়া এইখিনি প্ৰায় ভালদৰে মিহলাই ভাজি লোৱা হৈ গৈছে আৰু এইখিনি মই এতিয়া এখন প্লেটত কাঢ়ি ল'ম। এতিয়া 2টা বাটিত এটাত কণীৰ কুহুমখিনি আৰু এটাত কণীৰ বগা অংশটো লৈ লৈছোঁ। মই এতিয়া কণীৰ কুহুমখিনিৰ লগত ভাজি থোৱা আলু পিঁয়াজখিনি আৰু অলপ কেঁচা বিলাহী কুটি লৈ তাৰ লগতে দি দিছোঁ। ইয়াত অলপ চিলি ফ্লেক্স দিম। আপোনালোকে কেঁচা জলকীয়া খালে কেঁচা জলকীয়াও দিব পাৰে যদি ঘৰত নাথাকে। লগতে অলপ অৰিগেনো মিলাই দিম আৰু লগতে সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। এতিয়া মই ব্ৰেডটিৰ পিছত অলপ অলপ বাটাৰ সানি সেকি ল'ম।
এতিয়া ব্ৰেডখিনি কাঢ়ি লোৱাৰ পিছত সেই একেখন পেনতে মই অলপ বাটাৰ দি দিছোঁ। তাতে মই কণী বগা অংশটো দিছোঁ। ইয়াতে মই এতিয়া ব্ৰেড টুপিত দি দিছোঁ। এতিয়া মই এটা পিচ ইয়াৰ কাঢ়ি থওঁ। এতিয়া এই পিচটোৰ ওপৰত মই অলপ কণীৰ প্ৰেছ দি দিছোঁ। এতিয়া গেছটো কমাই দি অকণমান সময়ৰ কাৰণে ঢাকি দিলোঁ। এতিয়া ঢাকনখন দাঙি ব্ৰেডৰ ওপৰৰ অংশটো ভজা যাবৰ কাৰণে অলপ সময় লুটিয়াই দিম। এতিয়া ব্ৰেড পিচটো প্ৰায় ভজা হৈ গৈছে। মই এইটো এতিয়া লুটিয়াই ল'ম। মই ইয়াত এপিচ চিজ স্লাইচ ব্যৱহাৰ কৰিছোঁ। এইটো অপশ্যনেল হয়। এতিয়া মই আগতে কাঢ়ি লোৱা ব্ৰেড পিচটো ওপৰত দি দিছোঁ। আৰু এয়া দেখিছে মোৰ ব্ৰেড টোষ্টটো খাব পৰা হৈ গৈছে। এইটো খুবেই সহজ ৰেচিপি হয়। আপোনালোকে এবাৰ ঘৰত বনাই চাবচোন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।